হেল্ল' মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, কাৰি পট এণ্ড ব্লগছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মাত্ৰ দুটা বস্তুৰে বনাব লৈছোঁ নাৰিকলৰ সন্দেশ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভিডিঅ'টো চাই যদি ভাল পায় লাইক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এয়া লৈ লৈছোঁ মই নাৰিকল, এইখিনি ৰুকনাত ৰুকি লৈছোঁ। এতিয়া ৰুকি লোৱা নাৰিকলখিনি মই মিক্সিত দি দিছোঁ। মই এটা নাৰিকল লৈছোঁ, এটা নাৰিকলৰ মোৰ 3 কাপ হৈছে। ইয়াত গোটেইখিনি দি দিছোঁ। এইখিনি এতিয়া খুব ভালদৰে পিচি ল'ম। পিচা হোৱাৰ পিছত আপোনালোকক দেখাই আছোঁ। এইখিনি মোৰ পিচা হৈ গ'ল। দেখিছেনে কি ধুনীয়া মিহি হৈ গৈছে। ঠিক এনেধৰণে আপোনালোকেও পিচি ল'ব। আৰু সেই একেটা কাপেৰে লৈছোঁ মই 1 কাপ চেনি। আপোনালোকে মিঠা বেছি খালে অকণমান চেনি বেছিকৈও দিব পাৰে। এতিয়া সন্দেশ বনাবৰ বাবে লৈ লৈছোঁ এটা সাজ আৰু অকণমান ঘি আৰু অকণমান ইলাচি পেষ্ট কৰি লৈছোঁ। এনেকুৱা ধৰণৰ সাজ আপোনালোকে বজাৰত কিনিব পাব। মোৰ ওচৰত এইটো আছিল বাবে এইটোৱে লৈছোঁ। ভিন্ন ধৰণৰ কিনিব পায়। আৰু অকণমান ঘি এনেকৈ দি পেলাই ভালদৰে সানি দিছোঁ চাৰিওফালে। ঘি এইবাবে সানিছোঁ যাতে সন্দেশটো ইয়াত দি দিলে সহজতে ওলাই আহে। এতিয়া মই পেন এখন গৰম দি দিলোঁ। তাত দি দিছোঁ অকণমান ঘি আৰু ঘিখিনি মই হেতাৰে চাৰিওফালে এনেধৰণে লুটিয়াই দিছোঁ। যিখিনি আমি পেষ্ট কৰি ৰাখিছোঁ নাৰিকল, সেইখিনি এতিয়া ইয়াত দি দিম। দি দিলোঁ আৰু পানী ভাৱ যিখিনি আছে নাৰিকলত, সেইখিনি শুকোৱালৈকে জুইটো মই মিডিয়াম ফ্লেম কৰি পেলাই এনেধৰণে ভাজি থাকিম। দেখিছেনে এইখিনি অকণমান ড্ৰাই হৈ গৈছে। এতিয়া ইয়াত মই ইলাচিৰ পেষ্টখিনি দি দিম। ইলাচি পাউডাৰ হ'লে বেছি ভাল হয়। মোৰ ওচৰত ইলাচি পাউডাৰ নাই বাবে 2টা ইলাচি মই পেষ্ট কৰি দি দিছোঁ। এইখিনি এতিয়া এনেধৰণে লৰাই দিম। আমি 1 কাপ চেনি ৰাখিছিলোঁ যে, সেইখিনিৰ আধামান ইয়াত দি দিলোঁ আৰু অলপ সময় এনেধৰণে ভাজি আছোঁ। গোটেইখিনি চেনি একেবাৰতে দি নিদিব। গোটেইখিনি চেনি একেবাৰতে দি দিলে পনীয়া ভাৱ হৈ যাব আৰু আপুনি পিছত আৰু পানী ভাৱটো শুকাব নোৱাৰিব। তেতিয়া আপোনাৰ সন্দেশ নহ'বগৈ। তো মই আৰু এবাৰ দি দিলোঁ। প্ৰথমে এবাৰ দি পেলাই ড্ৰাই হোৱাৰ পিছত আকৌ এবাৰ দিছোঁ মই চেনি। তো লাহে লাহে চেনিটো এড কৰি থাকিব। মই যিখিনি চেনি আছে আৰু শেষত 1 কাপৰে আৰু সেইখিনিও দি দিলোঁ। মিঠাটো আপোনালোকে নিজৰ ইচ্ছা অনুযায়ী দিব, কিমানখিনি মিঠা খাব ভাল পায়। তো মই শেষৰ চেনিখিনি ইয়াত এনেকৈ দি পেলাই জুইটো একেবাৰে কমাই কিছু সময় ভাজি থাকিলোঁ। এতিয়া চাওকচোন হৈছেনে নাই, অকণমান হাতেৰে মোহাৰি চাওক। হাতত লাগি গৈছে। এইখিনি আৰু অকণমান ভাজিব লাগিব। আপোনালোকে সন্দেশ ভাল পায়নে? মোৰ কিন্তু খুব ভাল লাগে। দেখিছেনে এইখিনি হাতত লগা নাই, এইখিনি হৈ গৈছে বাৰু। আপোনালোকে ইয়াত মিল্ক পাউডাৰ, ড্ৰাই ফ্ৰুট ব্যৱহাৰ কৰিব পাৰে। মই কিন্তু আজি একেবাৰে চিম্পুলকৈ বনালোঁ। তো এতিয়া এইখিনি মই বেলেগ এটা পাত্ৰত ট্ৰান্সফাৰ কৰি ল'লোঁ। এইখিনি এনেকৈ টেপ কৰি দিছোঁ যাতে বটা নালাগে আৰু ড্ৰাই হৈ নাযায়। এইটো বনাব খুব ইজি হয়। তো আপোনালোকে এবাৰ ট্ৰাই কৰিব আৰু কেনেকুৱা হয় আপোনালোকৰ জনাব। আৰু আমি যিটো সাজত ঘি লগাই ৰাখিছিলোঁ, এতিয়া সেই সাজটো লৈ ল'ম। প্ৰথমতে মই অকণমান এনেকৈ লাডু বনাই লৈছোঁ। এতিয়া সাজটোৰ ওপৰত দি দিম। দেখিছেনে? এনেকৈ দি পেলাই টেপ কৰি দি দিছোঁ। ছাইডটো যেতিয়া অকণমান ফটা ফটা হ'ব, সেইটো হাতেৰে আপুনি নিজৰ মতে ঠিক কৰি ল'ব পাৰিব। মই ওচৰৰ পৰা দেখাই দিছোঁ। দেখিছেনে? ফটাবিলাক হাতেৰে মই ঠিক কৰি দিছোঁ। এতিয়া ইয়াৰ পৰা ওলাই দেখাম আপোনালোকক। দেখিছেনে কি ধুনীয়া হৈছে। ঠিক একেদৰে মই গোটেইখিনি এনেধৰণে বনাই ল'ম। এয়া মোৰ বনোৱা হৈ গৈছে। কেনেকুৱা লাগিছে জনাব। আৰু যদি ভিডিঅ'টো ভাল পাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ